সো হেই গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল বাঘৰবাৰী মিক্সাৰলৈ। তো আপোনাক তো আজি আমি আপোনালোকে সকলোৱে গমেই পাইছে অসমত বৰ্তমান বানপানী হৈ আছে। তো বানপানীৰ কাৰণে কিমান মানুহৰ হাহাকাৰ হৈ আছে, কিমান মানুহ খাব নাপাই আছে। চ' এনেকুৱা ক্ষেত্ৰত আপোনালোকক এটা ভাল খবৰ দিম। খবৰটো ভালেই হ'ব। কোনে কি বহুতে বহুত কৰিছে। বলিউডৰ অক্ষয় কুমাৰেও অসমলৈ বহুতখিনি সাহাৰ্য প্ৰদান কৰিছে। চ' বহুতো মানুহে বহুতো সাহাৰ্য দি আছে। বানপানীৰ যিসকলে খাব পৰা নাই তেওঁলোকক বহুতো কিবা কিবি খাবলৈ বস্তু দি আছে, থাকিবলৈ ঠাই দি আছে। তো এনেকুৱা ক্ষেত্ৰত আমাৰ দৰং জিলাৰ দেওমৰনৈ যিখন দেওমৰনৈ কলেজ, দেওমৰনৈ ডিগ্ৰী কলেজৰ ফালৰ পৰা, ডিগ্ৰী কলেজৰ NSSৰ তৰফৰ পৰা মংগলদৈৰে নগৰবাহী বুলি কয় সেইখিনি নাম। নগৰবাহীত পানী বহুত হৈছিল বাৰু। সেইখিনি পানী ময়ো দেখা পাইছিলোঁ। বহুত পানী হৈছিলে, মই গৈছিলোঁ এদিন। কিন্তু তাত NSSৰ ফালৰ পৰা, দেওমৰনৈ ডিগ্ৰী কলেজৰ NSSৰ ফালৰ পৰা গৈ তাত কিছু পৰিমাণৰ সাহাৰ্য দিছে তেওঁলোকে যিখিনি পাৰে। তো আপোনালোকে জানে শক্তি চাইহে ভক্তি। গতিকে আমি যিমান পাৰোঁ আমি নহয়, একচুৱেলি মই যাব নোৱাৰিলোঁ। সেইখন কলেজৰ ময়ো ষ্টুডেণ্ট, কিন্তু মই যাব নোৱাৰিলোঁ যিহেতু মই মৰিগাঁৱত থাকোঁ। কিন্তু তেওঁলোকৰ ষ্টুডেণ্ট বা ছাৰসকলে মিলি যিখিনি কৰিছে সেইখিনিতে আমি বহুত শান্তি অনুভৱ কৰিছোঁ, বহুত ভাল লাগিছে। নগৰবাহীত গৈ তেওঁলোকে কিবা কিবি দিছিলে, সেইখিনি ভিডিঅ' ফুটেজ মই পাইছোঁ বাৰু, মই লগৰ পৰা আনিছোঁ। আপোনালোকক সেইখিনি দিম। আৰু চ' ব'লক ভিডিঅ'টো চাই লওক, কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। আৰু আপোনালোকেও যদি কৰিব বিচাৰে, ওচৰত যদি তেনেকুৱা কিবা আছে তেতিয়াহ'লে তাত গৈ কৰিব পাৰে। আৰু নহ'লে বিভিন্ন কিবা কিবি লিংক আছে, বৰ্তমান লিংক মোৰ তাত নাই, থাকিলে দিলোঁ হয়। লিংক কিবা কিবি আছে, তাত গৈ আপোনালোকে দিব পাৰে যি কৰিব বিচাৰে। তো ব'লক ভিডিঅ'টো চাই লওক। তো বন্ধুসকল দেখিলে, এয়া আছিল বৰ এটা দুখ লগাই কাহিনী এইবিলাক। মানে এতিয়া আমিতো ভালদৰে আছোঁ, সেইবিলাক মানুহে এতিয়া থাকিবলৈ ঘৰ নাই, ৰাস্তাৰ কাষত শিবিৰ পাতি আছে। তো বহুত দুখ লগা কথা এইবিলাক। চ' আপোনালোকেও যদি পাৰে তেওঁলোকক সহায় কৰিব, মোৰ ফালৰ পৰা এইখিনি অনুৰোধ জনাইছোঁ। তো আজিৰ ভিডিঅ'টো বহুত দীঘল নকৰি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। যদি কোনোবাই কিবা পাৰে সহায় কৰিব, বানপীড়িতত থকা মানুহবিলাকক সহায় কৰিব। তো আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো। এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' পাবৰ কাৰণে টেকনিকেল ভিডিঅ' দিওঁ। চ' আজিলৈ এইখিনিয়ে, লাইক এটা কৰি দিব। থেংক ইউ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।